এই মুহূৰ্তত এটা দুখবৰ দিবলৈ ওলাইছোঁ। সকলোকে হহুৱাই ভাল পোৱা অভিনেতাজন হাস্পতালৰ বিচনাত সংকটজনক অৱস্থাত মৃত্যুৰ সৈতে যুঁজি আছে। জনপ্ৰিয় অভিনেতাগৰাকী জানিব পৰা মতে দিল্লীৰ এইমছত চিকিৎসাধীন হৈ থকা জনপ্ৰিয় অভিনেতাজন কমেডিয়ান তথা অভিনেতা ৰাজু শ্ৰীবাস্তৱ অতি সংকটজনক অৱস্থাত দেশৰ অন্যতম জনপ্ৰিয় কমেডিয়ান গৰাকীয়ে শাৰীৰিক চৰ্চা কৰি থকাৰ সময়ত হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ ঢলি পৰিছিল আৰু এতিয়া মৃত্যুৰ সৈতে যুঁজি আছে। জনপ্ৰিয় কমেডিয়ান অভিনেতাগৰাকী, গতিকে আপোনালোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক যাতে পুনৰ তেওঁ আগৰ দৰে অতি সোনকালে সুস্থ হৈ উঠে